মানুহ মৰাৰ পাছত মানুহজনৰ যি বস্তু থাকে সকলো যে চিতাত জ্বলাই দেখিলে জানেনে? কেতিয়াও কিবা বস্তু থাকি যাব দিব নালাগে, নহ'লে আত্মাটো কেতিয়াও শান্তি নাপায়। আপুনি চাব মানুহ মৰাৰ পাছত 13 দিনমান বোলে মানে পুৰোহিতে কয় 13 দিনমান মানে ঘৰতে থাকে আত্মাটো, কেতিয়াও বাহিৰলৈ নাযায়। সকাম চকাম হৈ যোৱাৰ পিছতহে আত্মাটো মুক্তি পায় বোলে। এতিয়া আপোনালোকে বিশ্বাস কৰে নকৰে সেইবোৰ কথা মই নাজানো। আজি যোনটো কাহিনী পঠিয়াইছে জিম্পী নামৰ ভণ্টি এজনীয়ে কৈছে সিহঁতৰ আইতাক ঢুকালে মানে। আইতাক ঢুকোৱাৰ পাছত মানে সকাম চকাম ধুনীয়াকৈ পাৰ হৈ গ'ল। তাৰপিছত পাৰ হৈ যোৱাৰ পিছত এনেকুৱা হৈছে মানে কিবা ধাম ধুম মাৰে টিঙত, ৰাতি কিবা দৰ্জাত ধাম মাৰি মানে গোটেই ঘৰত মানে অশান্তি, মানে কিবা বাঁহ গছজোপাতে কিবা ধাম ধুম কৰে। তাৰপিছত সিহঁতি মানে ভাবিলে কিবা আইতাকৰ কিবা থাকি গ'ল নি, সেইকাৰণে আইতাই চাগে অশান্তি কৰিছে। পিছদিনা বেজৰ ওচৰলৈ গ'ল, বেজে ক'লে হয় আইতাকৰ কিবা লাখুটিডাল থাকি গৈছিলে বোলে। তাৰপিছত পিছদিনাখন লাখুটিডাল মানে নাম চাম কিবা মন্ত্ৰ চন্ত্ৰ মাৰি লাখুটিডাল জ্বলাই দিছে। তাৰপিছত ঘৰত কিবা সিহঁতক তাবিজ চাবিজ দিছে। তাৰ পিছদিনাৰ পৰা হেনো একো মানে হুলস্থুল কৰা নাই। মানে মানুহ মৰিলে নহয় চব বস্তু মানুহজনৰ লগত যি বস্তু থাকি যায় গোটেইখিনি জ্বলাই দিব লাগে, নহ'লে মানুহৰ আশা বহুত থাকি যায়, আত্মাটো কেতিয়াও শান্তি নাপায়।